গাইস এতিয়া আমি যাই আছো ভুটান। ভুটানত ফুৰিবৰ কাৰণে গৈ আছো। ভুটানৰ ভিতৰত যাম, কিন্তু ভিজাই যায় একো নাই। মানে কি ভিতৰত এনে অলপমান জাগে যাব দিয়ে, এখন মানে কি ভিতৰত সোমাই যিখন চিটি আছে সেই চিটিখনলৈকে যাব দিয়ে। সো এতিয়া আমি গৈ আছো ভুটানত। তো বলক আমাৰ লগত ভুটান চাই আহো। তো বলক মজা চিনারি। তো বন্ধুসকল আমি আছোঁ বৰ্তমান ভুটান গেটত। ভিতৰত সোমাম, ভিতৰত অলপ চেকিং হ'ব বা আইডি চাইডি দেখুৱাব লাগিব। চ' সেইখিনি ক্লিয়াৰ কৰি লওঁ, তাৰপিছত আমি যাম ভুটানৰ ভিতৰত। তো ভুটানৰ ভিতৰত গেটত গৈ আছোঁ। ইয়াত চব চেকিং চলি আছে আৰু এইটো হৈছে ভুটান গেট। তো এন্ট্ৰি হৈ গ'ল, এতিয়া গাড়ী আহিব গৈছে আৰু আমি ইয়াত ৱেইট কৰি আছোঁ। এইবিলাক আমাৰ ইয়াত চেকিং ইয়াতে হৈছিল। এতিয়া আৰু এই গেটটোৰে আমি বাহিৰত গাড়ী আহিব, ইয়াত ৰখি আছোঁ। এইবিলাক চব চেকিঙৰ কাৰণে গাড়ী ৰখি আছে। এইবিলাক এক্সিট আৰু এইফালৰ পৰা এন্ট্ৰি হ'ব আমাৰ গাড়ী। চ' এতিয়া বলক আমি ভুটানৰ ভিতৰত যাম। ভুটানৰ ভিতৰত কেনেকুৱা দেখি চব দেখাই থাকিম। চ' চাই থাকিব এতিয়া বলক। মানে এইটো সেকেন্ড গেট, ইয়ালৈকে অহা এলাও আছে চাগে। নেক্সট গেটত হয়তো আৰু যাব নিদিব চাগে। ইয়াত राइडरो আছে। और ये कर्नाटक से आया है, वो राइडर है। और वीजा अंदर जाने के लिए परमिशन नहीं दे रहा है क्या? नहीं, हम परमिट नहीं लिए, सिर्फ एक दिन का लिए थे। वो एक दिन का लिए थे ना। ये दादाहत আহিছে वेस्ट बेंगলৰ পৰা আহিছে। वेस्ट बेंगल ना? बेंगलोर बेंगलोৰৰ পৰা আহিছে ইহঁতে। ठीक है सर, दादा थैंक यू। लग पाम आपको। थैंक यू। थैंक यू। आप किधर से भैया? हम गुवाहाटी से आए हैं। गुवाहाटी से? हाँ, ओके, धन्यवाद। তো দোস্ত সেকেন্ড গেটত আহিলোঁ। আহি কিনে মংচলো লো লংডা কাছে কম্পো, তাৰমানে ভিতৰত আৰু যাব নিদিলে। এইটো হৈছে ভুটীয়া ভাষা। সিহঁতে কৈছে মংচলো ওলা লাংলো, তাৰমানে ভিতৰত যাব আৰু নাপা। গতিকে আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'লোঁ। ভিতৰত আৰু এখন চিটি আছে ভিতৰত, তালৈ যাব পাৰিম বাৰু, তাৰে ভিতৰত যাওঁ। তো এয়া আমি বৰ্তমান ভুটানৰ ভিতৰত আছোঁ। এতিয়া আমি ভুটানৰ ভিতৰৰ পৰিৱেশ চাম। আহি থাক, এই ৰখি থাকে। Ada biar tuh kan ada biar hari ini. Hah? এখান নাকি? গাড়ীখন আমি পাৰ্কিং কৰিলোঁ। কৰি কিনে এতিয়া আমি বাহিৰত যাই আছোঁ। আৰু এতিয়া বৰ্তমান আছোঁ আমি এতিয়া ভুটানৰ ভিতৰত। আৰু এয়া হৈছে ভুটানৰ পৰিৱেশ।
স্ক্ৰেচ লটাৰী এটা আছে এইবিলাক স্ক্ৰেচ লটাৰী আছে ইয়াতে একবাৰ আমি খেলাখন খেলাই চাওঁ তো খেলাখন তাৰমানে ইয়াত 3 4 5 9টা জন্তুৰ ছবি আছে ইয়াত এটা জন্তু যদি 3টা আহে তেনেহ'লে 40 টকা পোৱা যাব আৰু যদি এটা জন্তু 4টা আহে তেতিয়াহ'লে 140 টকা যদি 5টা আহে 2000 6টা যদি আহে মানে 20000 7টা আহিলে 80000 আৰু 8টা আহিলে 1 লাখ এনেকুৱা টাইপৰ পৰীক্ষা এইটো আৰু এইবিলাক হৈছে টিকেট Sabi bagono tinggal di tong jani. পছন্দ মতে Sabi উঠাই চাওঁ tin di tong nisi. अच्छा ये खेलाखन केनेকুৱা টাইপৰ Date food? ओके कैसे खेलना चाहिए उसको कैसे खेलना है और ये सब itu नहीं कितना ये कब होगा क्या बोलते हैं 28 में होगा ये दिसंबर ना तो এইটো 20 টকা ইয়াৰ দাম আৰু ইয়াক স্ক্ৰেচ কৰিলে 1 লাখলৈকে পাব পাৰি আৰু কি আছে ইয়াৰ ভিতৰত কোনো ক'ব নোৱাৰে স্ক্ৰেচ কৰিলে যিমান পায় সেইটো পুৰস্কাৰ লগে লগে পাই যাব কোৱা আমি এটা টিকেট ইয়াৰ পৰা লৈ লওঁ ये ले सकते हैं ना लेके लेके आप स्क्रैच करो তো এই দুটা টিকেট ল'লো এইটো আৰু এইটো আপুনি তললৈ যাম স্ক্ৰেচ কৰাক লাগে স্ক্ৰেচ কৰা ডাইৰেক্ট ये कहाँ भी मिलेगा মই এটা প্ৰথমে এইটো স্ক্ৰেচ কৰিম এইটোৰ দাম হ'ল 20 টকা আৰু ইয়াত আমি 1 লাখলৈকে পাব পাৰোঁ গতিকে এইটো প্ৰথমে স্ক্ৰেচ কৰি চাই লওঁ क्या पड़ेगा আৰু আচ্ছা आया ना इसमें मतलब मुर्गी 5 आया ना देखो ना 1 2 3 4 5 500 मिला ऐसे आता है मतलब जो भी होना चाहिए 5 ही होना 3 से ऊपर 3 से ऊपर ना ও আচ্ছা 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 আবুল ভাই এটা স্ক্ৰেচ কৰি আছে मिल जाएगा नहीं नहीं मुर्गी मुर्गी देख लेते हैं नहीं सेम फोटो आना पड़ेगा तीनटा चारटा है आपका स्नैक हाँ तो 140 मिल गया आपको क्या बात कर रहे हो सच्ची में 140 मिल गया जिंदगी में इतनी सारी था ना তো ইয়াত 4টা খাপ আহিল স্নেক ইয়াত আমি 140 টকা মানে 20 টকাত কাটি আমি ইয়াত 140 টকা পালো আর নেক্সট আমি এইটো চাম you নেক্সট এইটো হেতুত আমি 4টা ইয়াতে 4টা স্নেক আহিল এটা দুটা তিনিটা 4টা হলে আমি 140 কি হিচাপত খেলাখন খেলিছে গম নাপাব বাৰু যেনক 140 পাৱা বুলি কৈছে হেতু 140 পালো এবাৰ খেলিম এইটো স্নেক দুটা আছে ড্রাগন লায়ন हॉर्स रोस्टर फिश नहीं है आपका क्या निकला आपका आया आपका ये काटेगा पैसा तो हमको नहीं दिया ना अभी हाँ हाँ नहीं दिया नहीं देने से 100 मिलेगा आपको पैसा 100 और चाहिए ना हम दो से खेल के देखेंगे তো 100 টকা দুটা টিকেট আমাৰ 100 টকা এতিয়ালৈকে লাভত থাকিল এতিয়া আকৌ আমি মানে কি আকৌ এই 100 টকাটোৰ আমি গোটেইখিনি টিকেটে কাটিম আকৌ তো এবাৰ আৰু এটা ল'লো क्या मिला बैदो मिल गया आपको लायन की आप लाख है आपका आया এই দেখো তো ये किया अभी फिश टू नहीं नहीं है आपका ইয়াতে আকৌ তিনিটা লায়ন আহিল ইয়াতে আকৌ মানে কি এইটোত कितना मिला है उसका इसमें अभी तो 40 रुपीस मिल गया इसमें 40 रुपीस मिल गया 3 आया ना
अच्छा अच्छा ये दोनों का हो गया अभी हम एटिया आमी लाभर पैसा লৈ যাম এতিয়া আৰু आप दोनों का अभी 80 हो गया 80 चार खेला ना हाँ 4 खेला 80 रुपीस दे दो अभी हमको नहीं ज़्यादा मिलेगा ना हमको रुको सब এটা মই হেৰি মোৰ কিমান লাখ বেয়া না ভাল हमें कितना मिलेगा मैडम ৰ আচ্ছা চাও দুটা চাই লও তো লাস্ট এই দুটা টিকেট আছে এটা মোক দে না না এই দুটা মই চাম তুমি চাবা এই দুটা সত্ৰ এই দুটা টিকেটত কি আছে চাই লও ভাল লাগছে দে এই পাছ আৰু এবার তো তাত আছে চাই লওঁ মোৰ হেৰিটো কি এটাও নাই ওপৰটোত আছে দেই 20,000 টকা এটা চাওঁতে ভাল লাগে মানকি লায়ন স্নেক এই নেক্সট খাৰিত আছে স্নেক্স স্নেক দুটা আছে আৰু থাকিলে এটা লাগে এটা আছে আছে। এটা দুটা তিনিটা স্নেক আছে মই ইয়াত মানে 40 টকা পালোঁ 40 টকাৰ আৰু দুটা 100 টকা দিলে আৰু দুটা ये लोकल है क्या ये हम लोग का है गवर्नमेंट का गवर्नमेंट का खेला है 2 स्नैक आया हुआ है अभी तक 3 आना है नहीं है टाइम पास कर लो ड्रैगन लायन रिबर्ट मानकी नहीं है ये बात तो ना पाए ड्रैगन दूटे दूटे ये रिबर्ट नहीं है मैम क्या 5টা क्या पाना है हाँ তো ইয়াৰ খেলা হৈ গ'ল আৰু এতিয়া ইয়াত আৰু এটা খেলা আছে এইটো লটাৰী আছে উইকলি লটাৰী মানে এইটো পাৰ সপ্তাহ হৈ থাকে এইটো লটাৰী ইয়াত এই টিকেটটোৰ দাম হৈছে 50 টকা আৰু ইয়াত ফাৰ্ষ্ট পুৰস্কাৰ আছে 5 লাখ সেকেন্ড পুৰস্কাৰ আছে ফাৰ্ষ্ট পুৰস্কাৰ 5 লাখ সেকেন্ড পুৰস্কাৰ আছে 50,000 মানে তিনিটাক দিব 50,000 আৰু থাৰ্ড পুৰস্কাৰ আছে 20,000 পাঁচটাক দিব 20,000 পুৰস্কাৰ আৰু এইটো হৈছে মানে খেলা ওপেন হয় ইয়াতে ওপেন হয় এইবিলাক মানে কি এইটো লটাৰী হয় লটাৰী মানে কি ইয়াতে ৰেগুলাৰ সপ্তাহে হৈ যায় এইটো এনা টাইম কি গো তিনটে তো লটাৰী চোৱা হ'ল এতিয়া আমি বাহিৰত অলপ ঘূৰিব যাম নেক্সট কিবা লাগি যদি কিবা লটাৰী আছে সেইটো চাই ল'ম অলপ